এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালেই, মোৰ অৱশ্যে ভালেই। আৰু আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ মই এটা ৰেচিপিটো হয়তো আপোনালোকে জানিব পাৰে, ডাল পুৰি। আৰু এয়া দেখিছেনে, মই প্ৰথমতে মচুৰ দালিখিনি ভিজাই ৰাখিছিলোঁ, তাৰপিছতে কেৰাহীত বইল কৰিবলৈ দি দিলোঁ আৰু এয়া বইল হৈ গ'ল। আৰু এনেকুৱা এটা পৰ্যায় হ'লেই মানে ইয়াতকৈ আৰু অকণমান বইল হ'ব লাগে, তেনেকুৱাতে আপোনালোকে গেছৰ ফ্লেমটো অফ কৰি দিব আৰু আন এখন কেৰাহী ল'ব। তাতে কেৰাহীখন গৰম হ'লে অলপমান তেল দিব, মিঠাতেল জোখমতে, আৰু আপোনালোকে যিমান তেল দিব বিচাৰে, আৰু বেছি তেল দিলেও ভাল নালাগিব। আৰু লগতে অলপমান সৰু সৰু কৰি পিঁয়াজ কাটি ৰাখিছিলোঁ, সেইখিনি দি দিলোঁ। সেইখিনি গল্ডেন ব্ৰাউন হোৱাৰ পিছত যিখিনি আগতে আমি মচুৰ দালি বইল কৰি ৰাখিছোঁ সেইখিনি দি দিম। আৰু আপোনালোকে মচুৰ দালিৰ লগত মগু দালিও মিক্স দিব পাৰে, কোনো কথা নাই, কিন্তু মই দিয়া নাছিলোঁ। মই অকল মচুৰ দালি দিয়ে বনাম বুলি ভাবিলোঁ, সেইকাৰণে। আৰু বুটৰ দালি দিও বনাব পাৰে, অৱশ্যে এদিন মই বুটৰ দালি দি বনাম। আৰু মই আজি ফাৰ্ষ্ট টাইম বনাইছিলোঁ, কিন্তু খাবলৈ ইমান টেষ্টি হৈছিলে। আগতে খাইছোঁ কিন্তু বনোৱা নাছিলোঁ, ফাৰ্ষ্ট এটেম্প্ট হয়, কিন্তু বহুত ধুনীয়া হৈছিলে। আৰু এয়া দেখিছেনে, মই দালিখিনি দি দিয়াৰ পিছত অকণমান হালধি দিছোঁ, ইয়াতে অকণমান ৰেড চিলি দিছোঁ। মছলা আপোনালোকৰ পচন্দ অনুসৰি দিব পাৰে, যিমান খাব বিচাৰে, মানে জ্বালা বা মছলাটো যিমান হ'লে ভাল পায়। আৰু তাৰপিছত অকণমান মই জিৰা গুড়ি দিছিলোঁ আৰু অকণমান গৰম মছলাও দি দিছিলোঁ, কমকৈ দিছোঁ মছলাটো, কিয় মোৰ হাজবেণ্ডে টিফিনত লৈ যাব, সেইকাৰণে মই তেওঁৰ টিফিনৰ কাৰণে বনাইছিলোঁ। আৰু এইখিনি হৈ গ'ল। নিমখটো দিব কিন্তু আৰু দেই, মই বইল কৰোঁতেই দিছিলোঁ। আৰু এইফালে মই ৰুটিৰ কাৰণে, মানে পুৰিৰ কাৰণে আটা আৰু ময়দা দুটা সমান মানে পৰিমাণত লৈছোঁ, ময়দা একাপ আৰু আটা একাপ। একচুৱেলি সম্পূৰ্ণ যদি ময়দাৰে বনাব পাৰে তেতিয়াহ'লে ভাল, বনাব পাৰি, কিন্তু খোৱাটো মানে উপযোগী নহয় জানো বাৰু ময়দা, সেইকাৰণে মই মানে অলপ মানে এভইড কৰিব বিচাৰোঁ। তথাপিতো ময়দাটো দিলোঁ, কিয় আমি যদি লগালগি ঘৰত খালোঁ হয় তেতিয়াহ'লে মই কিন্তু আটাৰে বনালোঁ হয়। তেওঁক যে দি পঠাম মানে টিফিনত, সেইকাৰণে একেবাৰে মানে সেমেকি যাব, সেইকাৰণে মই অলপমান ময়দাও ইউজ কৰিলোঁ। আৰু ইয়াত দেখিছেনে, মই আটাখিনিত অলপমান ৰিফাইন নিমখ দি পেলাই মই ধুনীয়াকৈ মানে নৰ্মেল যেনেকৈ আৰু আটা মঠে তেনেকৈ মঠি ল'লোঁ। আৰু আটাখিনি মঠাৰ পিছত মই অকণমান ওপৰত ৰিফাইনেৰে মানে সানি দি পেলাই 10 মিনিটমানৰ কাৰণে ৰেষ্ট কৰিব দিম, তেতিয়া অলপ মানে ফাৰ্মেণ্টেড হ'ব। আৰু ইয়াত দেখিছেনে, মই এতিয়া সৰু সৰু বল বনাই ল'লোঁ, বইল নহয়, বল বনোৱাৰ পিছত এইখিনি ধুনীয়াকৈ পুৰি বেলি ল'ম। পুৰিখিনি বেলাৰ পিছত ইয়াতে পুৰখিনি দি লৈছোঁ। মই মানে এটা হাতেৰে মোবাইলটো ধৰি আছোঁ যে, সেইকাৰণে মানে ভালকৈ দেখাবলৈ অলপ দিগদাৰ হৈছে। আপোনালোকে এনেও বুজি পাইছেই নিশ্চয়, নহয় জানো? আৰু ইয়াত দেখিছেনে, মই ধুনীয়াকৈ পুৰিখিনি বেলিলোঁ। আৰু এতিয়া এফালে কেৰাহী এখন পাতি লৈছোঁ, ইয়াতে মই দি দিছোঁ ৰিফাইন অইল, যিমান লাগে। আপোনালোকে তেলত উপঙাই ভাজে, ডুবাই ভাজে, আপোনালোকৰ কথা। মই একচুৱেলি তেলখিনি ৱেষ্ট কৰিব বিচৰা নাই, সেইকাৰণে মই অলপ কমকৈ দি পেলাই তাতে ভাজিম, কাৰণ পিছত আৰু মই পুৰা তেলখিনি মানে পুৰি যোৱাৰ পিছত সেইখিনি ইউজ কৰিব নিবিচাৰোঁ। এইখিনিতে যাতে মই গোটেইকেইটা পুৰি বনাব পাৰোঁ, মানে 5-6টামান বনাইছিলোঁ চাগে, আৰু আছিলে, মই পিছৰ কাৰণে থৈ দিলোঁ, মই বনাই পেলাই পিছত খাইছোঁ। আৰু এয়া দেখিছেনে, ধুনীয়াকৈ উপঙাই ভাজি লৈছোঁ। আৰু এয়া হৈ গ'ল, মই প্লেটিং কৰি দিলোঁ অকণমান টমেট' কেটচাপৰ লগত, ধুনীয়াকৈ। বহুত ধুনীয়া হৈছিলে খাবলৈ, আপোনালোকে এনেকৈ বনাই খাব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, যদি ফেচবুকত চাই আছে ফ'ল' কৰিব, লাইক কৰি দিব, কমেণ্ট এটা কৰি জনাব আকৌ কেনেকুৱা পালে। আৰু আজিলৈ আহিছোঁ, মোৰে আকৌ এটা ভিডিঅ'ত আপোনালোকক লগ পাম, বাই বাই।